এগৰাকী সুকণ্ঠী গায়িকাৰ লগতে এগৰাকী ভাল অভিনেত্ৰীও দীপলিনা ডেকা। এওঁক আমি এনেদৰেই জানো। কিন্তু কেৱল গায়িকা বা অভিনেত্ৰীয়ে নহয়, দীপলিনাৰ আছে আন বহুতো প্ৰতিভা। কি সেয়া? বহুমুখী প্ৰতিভাৰ অধিকাৰী জনপ্ৰিয় কণ্ঠশিল্পী দীপলিনা ডেকাৰ বিষয়ে আৰু অধিক জানো আহক। অভিনেতা অভিনেত্ৰীসকলৰ ক্ষেত্ৰত দেখা যায় যে প্ৰথমতে নাটক, থিয়েটাৰ বা চিৰিয়েল, তাৰ পিছতহে চিনেমা কৰিবলৈ সুযোগ পায়। আপোনাৰ ক্ষেত্ৰত এইটো সম্পূৰ্ণ ওলোটা দেখা গ'ল। নিজকে সৌভাগ্যৱান বুলি ভাবেনে? নিশ্চিতভাৱে ভাবোঁ। আচলতে বহুতে হয়তো নাজানে, মই একেবাৰে যেতিয়া সৰু আছিলোঁ, হয়তো ক্লাছ 3, ক্লাছ 2 তেনেকুৱা কিবা, তেতিয়া মই চিলড্ৰেনছ ড্ৰামা বুলি যাক আমি কওঁ, তেনেকুৱা নাটক দুখনত মই অভিনয় কৰিছিলোঁ। কিন্তু মোৰ ভালকৈ মনত নাই দেই। গতিকে সেইটো মোৰ প্ৰথম আছিলে। তাৰপিছত মই ডাইৰেক্ট বোলছবি জগতত খোজ দিবলৈ সুযোগ পালোঁ। জুবিন দাৰ প্ৰডাকশ্যনৰ প্ৰথমখন বোলছবি মিছন চাইনা। মই আনডাউটেডলি নিজকে লাকি বুলি ভাবোঁ যে মই সেইখন ছবিত এভুমুকি মাৰিবলৈ সুযোগ পাইছোঁ। আৰু তাতোকৈ ভাল লাগে যে মই কোনো ধৰণৰ চিৰিয়েল নাটক কৰি পেলাই যোৱা নাই। অডিশ্যন দি পেলাই গৈছোঁ, অডিশ্যন দিছোঁ, অডিশ্যনত পাছ হৈছোঁ, তাৰপাছত মই ছবিখনত সুযোগ পালোঁ। সেইকাৰণে আৰু বেছি ভাল লাগে। আপোনাৰ প্ৰথম পছন্দ কি? অভিনয় নে গান? এই প্ৰশ্নটোৰ মই বহুবাৰ সন্মুখীন হৈছোঁ একেবাৰে 2017 চনৰ পৰা। কিন্তু তেতিয়াৰ উত্তৰ আৰু এতিয়াৰ উত্তৰৰ মাজত বহুতখিনি পাৰ্থক্য আছে। কাৰণ তেতিয়া মই গানৰ কথা কৈছিলোঁ, কেৱল অকণমান বেছি ভাল পাওঁ বুলি কৈছিলোঁ। কিন্তু এতিয়া মই ক'ব নোৱাৰিম, এতিয়া ক'লে কথাটো মিছা হ'ব। কিয়নো যিমান বেছি মই এই ইণ্ডাষ্ট্ৰিটোৰ সৈতে জড়িত হৈ গৈছোঁ, যিমান বেছি ইনভলভ হৈ গৈছোঁ, সিমান বেছি আচলতে এই দুয়োটা আৰ্ট ফৰ্মৰ প্ৰতি ভাল পোৱা আৰু কৰাৰ হেঁপাহটো প্ৰায় সমান বুলি ক'লেও ভুল নহ'ব। এতিয়া বিভিন্ন প্ৰজেক্টছ বা পৰিকল্পনা হাতত লৈছোঁ অভিনয়ৰ ক্ষেত্ৰত, গানৰ ক্ষেত্ৰত। যিখিনি কাম মই অসমবাসী ৰাইজৰ বাবে প্লেনিং কৰিছোঁ, খুব সোনকালে মই তেওঁলোকৰ বাবে উলিয়াই দিম, তেওঁলোকৰ মনোৰঞ্জনৰ বাবে। গতিকে দুইটা আৰ্ট ফৰ্মেই ভাল পাওঁ, সমানেই ভাল পাওঁ। দুইটা আৰ্ট ফৰ্মৰ প্ৰতি সন্মান মোৰ অন্তৰত একেই আছে। আপুনি স্কুলীয়া শিক্ষা গ্ৰহণ কৰিছিল কেন্দ্ৰীয় বিদ্যালয় জাগিৰোডত। তাৰপিছত মহৰ্ষি বিদ্যা মন্দিৰ শিলপুখুৰীৰ পৰা HS, তাৰপিছত GIMT গুৱাহাটীৰ পৰা ইলেক্ট্ৰিকেল ইঞ্জিনিয়াৰিঙৰ শিক্ষা সম্পূৰ্ণ কৰে। শিক্ষা গ্ৰহণ কৰি থকা সময়ত কেতিয়াবা অভিনেত্ৰী বা গায়িকা হ'ম বুলি ভাবিছিলেনে? কেতিয়াও ভবা নাছিলোঁ। আগতেও কৈছোঁ বহুবাৰ, একচুৱেলি সৰুৰে পৰা মই একাডেমিকেলি বেছি এক্টিভ আছিলোঁ। পঢ়া শুনাৰ লগত বা সপোনবোৰো তেনেকুৱাই আছিল, চাকৰি কৰিম ক'ৰবাত আৰু তেনেকুৱা ধৰণৰ সপোন আছিলে। পঢ়া শুনা কৰিছিলোঁ, তাৰপিছত বহুত নাচিছিলোঁ মই। গানটো আচলতে মোক ঠেলি ঠেলিহে গোৱাইছিল মোৰ মা পাপা। এতিয়া মনত পৰে, আগ্ৰহটো অকণমান কম আছিল গানৰ প্ৰতি। নাচৰ প্ৰতি বাপৰে বাপ সাংঘাতিক আছিলে। তাৰপিছত নাটক দুখনমান কৰিছিলোঁ, কৈছোঁৱেই, চিলড্ৰেনছ ড্ৰামা। তাৰপিছত বেডমিণ্টন খেলিছিলোঁ। কেতিয়াও ভবা নাছিলোঁ আচলতে, গানৰ ক্ষেত্ৰততো কেতিয়াও ভবাই নাই যে গান প্ৰফেচনেলি পাৰ্চিউ কৰিম কেতিয়াবালে। কিন্তু মই আপোনালোকক আজি এটা খুব ৰেয়াৰ বস্তু এটা দেখুৱাম, যিটো মই কেতিয়াও কোৱাও নাই, দেখুৱাও নাই। ইনফেক্ট ময়ো নাজানিছিলোঁ। মই দুদিনমান আগতে এই লকডাউনৰ জৰিয়তে, লকডাউনৰ সময়ত আৱিষ্কাৰ কৰিছোঁ। আৰু সেইটো হৈছে, তাৰে আগতে কথা এটা কৈ লওঁ, আপোনালোকে মানে কেতিয়াবা মনত পেলাইনে আমাৰ যে আগৰ যিখিনি আমি 90s কিডছ আছিলোঁ, 90s যিখিনি আমি আছিলোঁ, আমাৰ এটা খুব ট্ৰেণ্ড আছিল অট'গ্ৰাফ বুক, স্লেম বুক। মোৰো আছিলে, মোৰ বাৰো আছিলে। সেইদিনাখন মোৰ টেবুলৰ ড্ৰয়াৰটো ঠিক কৰি থাকোঁতে মই বাৰ স্লেম বুকখন বিচাৰি পালোঁ, আৰু তাত মোৰ অট'গ্ৰাফো আছে তাৰমানে। আৰু তাত এটা খুব আচৰিত কথা এটা লিখা আছে। মই হয়তো ক্লাছ 2ত লিখিছিলোঁ, মোৰ মনত পৰে। ক্লাছ 2 মানত মই, এয়া চাওক স্লেম বুকখন, খুবেই পুৰণি। এয়া মই লিখিছোঁ দীপলিনা ডেকা। আচ্ছা, ইয়াতে এটা প্ৰশ্ন আছে, My ambition in life is to become a famous actress and Miss Universe.
সেইদিনাখন মই এইটো দেখিব পাগলৰ নিচিনা হাঁহিছোঁ। তাৰমানে ময়ো নাজানিছিলোঁ যে মই কেতিয়াবা তেনেকৈ এক্ট্ৰেছ বা অভিনেত্ৰী বুলি হ'ম বুলি লিখিছিলোঁ বা তেনেকুৱা কোনো কিবা সপোন আছিল বুলি মই নিজেও নাজানো। হয়তো ছাবকনচিয়াছ মাইণ্ডত মোৰ সেই চখটো আছিল। এইখন পঢ়াৰ পিছত মই ৰিয়েলাইজ কৰিছোঁ। গতিকে যিহেতু মই নাচিছিলোঁ, খুব নাচৰ লগত অভিনয়টো খুব এটা ৰিলেশ্যন আছে। এক্সপ্ৰেশ্যনছৰ কাৰবাৰ হওক বা ফিল, ইটছ অল এবাউট ফিল। সেইকাৰণে হয়তো অভিনেত্ৰীটো অকণমান কোনোবা এটা মনত আছিল, ছাবকনচিয়াছ মাইণ্ড এটা, তাৰমানে এট দ্য বেক অফ মাই মাইণ্ড। কিন্তু গানটোতো কেতিয়াও নাছিলে। গতিকে মই কেতিয়াও ভবা নাছিলোঁ। যি হ'ল একেবাৰে হঠাৎ হ'ল, আৰু এনেকৈ হ'ল যে মই সকলো বাদ দি একেবাৰে এইটোতে লাগি গ'লোঁ। আৰু মই খুব মোৰ কোনো ৰিগ্ৰেট নাই। মই সঁচাকৈ সুখী যে মই ৰাইজৰ বাবে এনেদৰে কাম কৰি আছোঁ, আৰু ৰাইজে ইমান সুন্দৰকৈ আঁকোৱালি লৈছে, আদৰি লৈছে। সেইকাৰণে মই সঁচাকৈ সঁচা অন্তৰেৰে সুখী হৈছোঁ এতিয়া। আপুনি এগৰাকী কথক ডান্সাৰ আৰু ক্লাছিকেল মিউজিকত বিশাৰদ। তাৰ উপৰিও আপুনি 2007ত নেশ্যনেল লেভেল বেডমিণ্টন কম্পিটিশ্যনত 4th পজিশ্যন পাইছিল। পঢ়াৰ উপৰিও ইমানখিনি কৰিবলৈ সময় ক'ত পাইছিল? এই প্ৰশ্নটোৰ কাৰণে মই বিশেষকৈ নাম ল'ব লাগিব। মই যদিও গুৱাহাটীত জন্ম, কিন্তু মই ডাঙৰ দীঘল হৈছোঁ জাগিৰোড পেপাৰ মিল, দেউতাৰ চাকৰি সূত্ৰে। জাগিৰোড পেপাৰ মিলৰ বাসিন্দা আছিলোঁ, কলনীৰ বাসিন্দা আছিলোঁ। আমাৰ কলনীত এটা বেলেগ ধৰণৰ পৰিৱেশ আছিল। মই এতিয়াও মনত কৰোঁ, তাৰমানে আমাৰ কলনীৰ ভিতৰত যিখিনি আমাৰ অসমীয়া কমিউনিটি আছিলে, তেলেগু, তামিল, বেংগলী বা বিহাৰী, সকলো মানুহৰ যিটো কমিউনিটি আছিলে, আমাৰ তাত এটা সাংস্কৃতিক পৰিৱেশ আছিল। তাৰমানে যিখিনি আমাৰ বাচ্চা পাৰ্টি আছিলে, আমি সকলোৱে একেলগে গান শিকিবলৈ যাওঁ, নাচ শিকিবলৈ যাওঁ, খেলা ধূলাত পাৰ্ট লওঁ। মই বেডমিণ্টন শিকিছিলোঁ, খেলিব গৈছিলোঁ ৰিজনেল, নেশ্যনেল। সেইটো আচলতে তাত হয়তো কলনীখনে মোক যথেষ্ট ইনফ্লুৱেঞ্চ কৰিছিল। তাত দেখা দেখিকৈ সকলোৱে মানে ইনস্পিৰেশ্যন পায় ইজনে সিজনৰ পৰা, আৰু সেইটোৱে মোক যথেষ্ট আগুৱাই নিছিল। আৰু সেই সাংস্কৃতিক মনটো মোৰ গঢ় হৈছিলে কলনীৰ ভিতৰত। আৰু এইখিনিতে মই মা দেউতাৰ কথা ক'ব লাগিব। তেওঁলোক যথেষ্ট সচেতন আছিলে। তাৰমানে তেওঁলোক এইটো বিশ্বাস কৰিছিল যে যিকোনো এটা কাম কৰাৰ আগতে শিকাটো খুব প্ৰয়োজন। সেইকাৰণে তেওঁলোকে হয়তো গানত নাম লগাই দিছিলে, নাচত নাম লগাই দিছিলে। পেইণ্টিং শিকিছিলোঁ, যদিও বিৰাট বেয়া পেইণ্টিং কৰোঁ, পেইণ্টিঙো শিকিছিলোঁ। সকলোখিনি আচলতে আমাৰ কলনীৰ সেই পৰিৱেশটোৰ কাৰণেই হৈছিল। তাৰ লগতে নিজৰটো ইণ্টাৰেষ্টটো লাগিবই, নিজৰ ডেডিকেশ্যন লেভেল, নিজৰ পেশ্যন থাকিব লাগিব যিকোনো এটা কামৰ প্ৰতি। আৰু সময়টো বৰ এটা ডাঙৰ ইছ্যু নহয়। মোক এতিয়া কিছুমানে সোধে বা কয়, তই যিকোনো এটাহে কাম কৰ, তেতিয়াহে তই ছাকচেছ হ'বি। যিকোনো এইটো কৰ, বা ইদাৰ তই গান গাই নহ'লে এক্টিং কৰ, দুইটাই নকৰিবি, বা চাকৰি নকৰিবি, চাকৰি কৰিলে গানত সময় দিব নোৱাৰিবি। মই একেবাৰে নাভাবোঁ। মই এই কথাটোত তিল মাত্ৰাও বিশ্বাস নকৰোঁ। মই ভাবোঁ যে যদি আমাৰ এটা কামৰ প্ৰতি ভালপোৱা আছে, আগ্ৰহ আছে, বা দুটা কামৰ প্ৰতি বা তিনিটা কামৰ প্ৰতি, আমাৰ সেই কামখিনিৰ কাৰণে বেলেগকৈ সময় উলিয়াব দৰকাৰ নাই, উলিয়াবই নালাগে। আমাৰ সেই কামখিনিৰ কাৰণে সময়টো নিজে নিজে ওলাই যায় আমাৰ দৈনন্দিন জীৱনত। আৰু সেইকাৰণে মই ভাবোঁ যে আপুনি যিটো ভাল পায় বা আমি যিটো ভাল পাওঁ, সেইটো সদায় কৰিব লাগে। যিহেতু যিমান ডাঙৰ হৈ আহিছোঁ, যিমান বয়স গৈ আছে, সিমান এটা কথা বুজিছোঁ যে ইনাৰ পিচ আৰু শান্তিটো, সেইটোহে আচলতে আমাৰ আচল ছাকচেছ। সেইটো যদি আমি পোৱা নাই, তেতিয়াহ'লে আমি ছাকচেছফুল হোৱা নাই। গতিকে মই যিহেতু গান গাই ভাল পাওঁ, নাচি ভাল পাওঁ, অভিনয় কৰি ভাল পাওঁ, পঢ়া শুনা কৰি ভাল পাওঁ, গতিকে মই চব কৰিম। যিহেতু মই এইখিনি কাম কৰি মই সুখ পাইছোঁ, গতিকে মই কৰিম। আৰু সেই সুখটোৱে অসমৰ ৰাইজেও ফিল কৰিছে, তেওঁলোকে মোক একচেপ্ট কৰিছে, গতিকে মই কৰিম। ইয়াত ক'তো বা কাকো প্ৰুভ কৰিব নাথাকে যে আমি ভাল বেষ্ট এক্ট্ৰেছ হ'ব লাগিব, বেষ্ট ছিংগাৰ হ'ব লাগিব। দেয়াৰ ইজ ন' নিড এট অল। আমি কাকো প্ৰুভ কৰিব নালাগে যে আমি অমুকত
বেষ্ট হয়, তমুকত বেষ্ট হয়। গতিকে নিজৰ অন্তৰৰ কথা শুনক। অন্তৰে যদি ভাল পায় সেই কামটোৰ প্ৰতি আপুনি নিজে নিজে ঢাল খাব আৰু নিজে নিজে সময় ওলাই যাব আপোনাৰ। ইঞ্জিনিয়াৰিং কমপ্লিট কৰি আপুনি ভাৰতী এয়াৰটেল এণ্ড ৰিলায়েন্স জিঅ' ইনফ'কম লিমিটেডত চাকৰিও কৰিলে। তাৰপিছত মিছন চাইনা আৰু তাৰ পিছৰে পৰা আপুনি এটাৰ পিছত এটাকে বহুতো সুন্দৰ সুন্দৰ গীত উপহাৰ দি আহিছে। চাকৰিত জইন কৰা দিনৰ পৰা আজিৰ দিনটোলৈকে প্ৰফেশ্যনেল জাৰ্ণিটোত কিমান এচিভ কৰিলে আৰু কিমান বাকী থাকিল বুলি ভাবে? মানুহৰ জীৱনত জানো এচিভমেণ্টৰ কিবা লিমিট থাকে? একেবাৰে নাথাকে। যিহেতু আমি ডিফাইন কৰিব নোৱাৰোঁ যে এইখিনি এচিভ কৰিছোঁ কাৰণে আমি ছাকচেছফুল, বা এইখিনি আমি এচিভ কৰিছোঁ, এইখিনি এচিভ কৰিছোঁ। কিন্তু হয়, এটা কথা ক'ব পাৰিম যে মই ৰাইজৰ মৰম এচিভ কৰিছোঁ। অসমবাসী ৰাইজে বহুত মৰম দিছে, সেই মৰমখিনি মই পাইছোঁ, সেইখিনি মোৰ এচিভমেণ্ট। লগতে আগতকৈ বেছি কনফিডেণ্ট হৈছোঁ, কনফিডেন্স মই এচিভ কৰিছোঁ মোৰ জীৱনত এই 3-4 বছৰত। টেকনিকেলি যদি ক'বলৈ যাওঁ, গানত এতিয়ালৈকে বহুত কৰিবলৈ বাকী আছে। ৰাইট ফ্ৰম নোৱাৰি থাকিব নোৱাৰি চিন্স 2015 এতিয়ালৈকে মই এচিভ কৰা বুলি এইকাৰণে ভবা নাই, কাৰণ যেতিয়া মই এতিয়াও ডাবিং কৰিবলৈ যাওঁ ষ্টুডিঅ'ত, গান গাবলৈ যাওঁ, তেতিয়া মোৰ 15-20 মিনিট ভইচটো ৱাৰ্ম আপ হ'বলৈ লাগে। গতিকে মই নাভাবোঁ যে মই কিবা এচিভ কৰিছোঁ এতিয়ালৈ, যে মোৰ লগা নাই, একেই লাগি আছে। গতিকে মই যেতিয়ালৈ মোৰ সেই সময়খিনি কমকৈ লাগিব, বা এবাৰতে মই ষ্টুডিঅ'ত গৈ পেলাই ফালি থৈ আহিব পাৰিম, বা এতিয়াও মোৰ কি হয়, শ্ব'ত গ'লে অকণমান নাৰ্ভাছ হওঁ। আগমুহূৰ্তত নাৰ্ভাছনেছটো থকাটো ভালো বাৰু, কিন্তু এটা লেভেললৈকে কনফিডেন্সো লাগে। সেইখিনি হয়তো এতিয়াও মই হোৱাগৈ নাই, যিহেতু মই লাইভ শ্ব'জো খুব কমকৈ কৰিছোঁ। মোৰ কৰাকৈ মাত্ৰ 2 বছৰ হৈছে। সেইখিনি যেতিয়া মোৰ কমপ্লিট হ'ব, সেইখিনি টেকনিকেলি যেতিয়া মই চাউণ্ড হৈ যাম, তেতিয়া চাগে কিবা এটা এচিভ কৰা বুলি ভাবিম। কিন্তু এতিয়া মই ভবা নাই যে কিবা এচিভ কৰিছোঁ। কেৱল মাত্ৰ ৰাইজে বহুত মৰম দিছে এই বহুত কম বছৰত, সেইকাৰণে মই যথেষ্ট কৃতজ্ঞ। তেওঁলোকৰ মৰম, তেওঁলোকৰ আশীৰ্বাদ মই এচিভ কৰিছোঁ। আৰু কাম কৰাৰ হেঁপাহ, আগ্ৰহ বা ডেডিকেশ্যন লেভেল, কনফিডেন্স মই এচিভ কৰিছোঁ মোৰ জীৱনত। আপোনাৰ শেহতীয়া পৰিকল্পনা? আগন্তুক বহুতো প্ৰজেক্টছ হাতত লৈছোঁ। যেনে ধৰক সংগীতৰ ক্ষেত্ৰত বহুতো প্লেনিং কৰিছোঁ, বহুতো পৰিকল্পনা কৰিছোঁ। নিজৰ পাৰ্চনেল এলবাম এখন কৰিম বুলি ভাবি আছোঁ, সেইখনৰ কাম আৰম্ভ কৰিছোঁ। লগতে 2-3টা গান খুব সোনকালে ৰিলিজ হ'ব, খুব সোনকালে আপোনালোকে শুনিবলৈ পাব। এটা গানৰ বিষয়ে মই ক'ব বিচাৰিম এইটো ভিডিঅ'ৰ জৰিয়তে। আপোনালোকৰ মৰমৰ শিল্পী জুবিন দাৰ সৈতে এটা ডুৱেট গানত মই কণ্ঠদান কৰিছোঁ। ডুৱেট ৰোমেণ্টিক ছং, খুবেই সুন্দৰ গীত, খুবেই ধুনীয়া গীত। সেইটো গীত খুব সোনকালে ৰিলিজ হ'ব। আৰু লগতে এটা নতুন ডাঙৰ প্ৰজেক্টটো আহি আছে, সেইটো বিষয়ে মই ক'ব নোৱাৰোঁ, পাৰ্মিশ্যন নাই, নহ'লে মই কৈ দিলোঁহেঁতেন। মুঠৰ ওপৰত বহুতো প্ৰজেক্টছ আহি আছে, কেৱল মাত্ৰ সময়টো অকণমান জটিল হৈ আছে, সেইকাৰণে ভালকৈ ফ্ৰীলি কাম কৰিব পৰা নাই। যিহেতু এতিয়াও ভয়টো, আতংকটো যোৱা নাই। আমি সকলোৱে সাৱধানতা অৱলম্বন কৰি কাম বন কৰিবলগীয়া হৈছে, গেডাৰিং কৰিব পৰা নাই। সেইকাৰণে সময়টো অকণমান ভাল হৈ লওক, তাৰপিছত পুনৰ আমি সকলোৱে মিলি কামবোৰ আৰম্ভ কৰিম। মোৰ পৰিকল্পনাসমূহ আগবঢ়াই দিম, কামখিনি অসমবাসী ৰাইজৰ বাবে আগবঢ়াই দিম। আশীৰ্বাদ কৰি যাব। What makes you smile? খানা। মই যেতিয়া খানা দেখা পাওঁ, যেতিয়া মই খাদ্য দেখা পাওঁ, তেতিয়া মই খুব ফূৰ্তি পাওঁ আৰু মোৰ খুব ভাল লাগে। তাৰমানে যেতিয়া ক'ৰবালৈ গৈ আছোঁ, তেতিয়া মানে ক'ৰবাত নামিমেই খাবলৈ, মানে খোৱাৰ সময়টোৰ লগত ন' কম্প্ৰমাইজ। খুবেই ভাল পাওঁ। আৰু মোৰ মা খুব ভাল ৰান্ধনী, গতিকে মায়ে ভাল ভাল খাদ্য খুৱাই বহুত বেছি ফুডি কৰি দিছে। গতিকে আনডাউটেডলি ফুড ইজ হেপিনেছ, ৰিয়েল হেপিনেছ। আপুনি আটাইতকৈ বেছি ভয় কৰা বস্তুটো কি? আটাইতকৈ বেছি ভয় খাওঁ মই বৰ্তমান মানুহ।
আজিৰ সময়ত আজিৰ যুগত মানুহেই মানুহৰ শত্ৰু, মানুহে জন্তুৰ শত্ৰু, মানুহে প্ৰকৃতিৰ শত্ৰু। সেইকাৰণে মই মানুহক বহুত ভয় খাওঁ। কোন মানুহে কি ইণ্টেনশ্যন লৈ থাকে, কি ভাবি থাকে, কিনো হয় প্ৰেডিক্ট কৰিব নোৱাৰি। খুব টান হৈ পৰিছে, গতিকে মই মানুহক ভয় খাওঁ। কিন্তু মই এই ভয়টো খুব সোনকালে আঁতৰি যোৱাটো বিচাৰোঁ, যাতে মই মানুহক ভয় নাখাওঁ। সেই সময়টোলৈ বাট চাই আছোঁ। আপুনি যদি প্ৰাইম মিনিষ্টাৰৰ লগত সাক্ষাতৰ এক সুবিধা পায়, তেতিয়া তেওঁৰ লগত কি বিষয়ে কথা পাতিব বিচাৰিব? বাপৰে বাপ। প্ৰাইম মিনিষ্টাৰক যদি লগ পোৱা হয়, তেতিয়াহ'লে মই সুধিব বিচাৰিম, একচুৱেলি ৰিকুৱেষ্ট কৰিব বিচাৰিম, আমি যিখিনি ফ্ৰীলান্সাৰ আছোঁ, ফ্ৰীলান্স মিউজিচিয়ানছ, ফ্ৰীলান্স কালচাৰেল ৱৰ্কাৰ্ছ, যিসকল আমি কোনো ধৰণৰ ব্ৰেণ্ড বা কোম্পানী আণ্ডাৰত নাই, তেওঁলোকৰ বাবে কিছু পলিচিছ বা তেওঁলোকৰ বাবে কিছু প্ৰিভিলেজেছ ক'ব পাৰে, তেনেকুৱা ধৰণৰ আঁচনি মই তেওঁক ৰিকুৱেষ্ট কৰিব বিচাৰিম। কি কমপ্লিমেণ্ট মানুহে আপোনাক বেছিকৈ দিয়ে? আটাইতকৈ বেছি কমপ্লিমেণ্ট মৰম লগা বুলি কয়, মৰম লগা হয় বুলি কয়, আৰু লগতে মাতটো মিঠা বুলি কয়। এই দুটা আটাইতকৈ বেছি পাওঁ। নিজৰ আটাইতকৈ ভাল লগা গুণটো? আটাইতকৈ ভাল লগা গুণটো হ'ব, মই পজিটিভ হয় দেই। মই নিজেও মানো, তাৰমানে মোক যিখিনি মানুহে চিনি পায় বা যিখিনিৰ লগত মই ক্ল'জ, তেওঁলোকেও কয় মই যিকোনো চিটুৱেশ্যনত পজিটিভ কথা এটা উলিয়াই লওঁ, তাৰমানে পজিটিভ হৈ থাকিব বিচাৰোঁ। আৰু লগতে আৰু এটা গুণ যিটো ভাবোঁ ভাল চাগে, মই নন জাজমেণ্টেল। মই একেবাৰে মানুহক জাজ নকৰোঁ, কাৰণ যিকোনো চিটুৱেশ্যনত পৰিহে মানুহ এজনে তেনেকৈ বিহেভ কৰে বা ট্ৰিট কৰে। গতিকে সেই মানুহজনেহে বুজি পাব কি চিটুৱেশ্যনত তেওঁ ফেচ কৰিছে। আমি দূৰত থাকি পেলাই মানুহজনক চিটুৱেশ্যনটো নাজানি জাজ কৰিব নোৱাৰোঁ, আমাৰ কোনো অধিকাৰ নাই। গতিকে মই সেইটো মানি চলোঁ, আৰু মই ভাবোঁ যে এই দুটা গুণ চাগে মোৰ ভাল। আজিলৈকে নিজে কৰা কোনটো কামক লৈ গৌৰৱ অনুভৱ কৰে? নিজক লৈ গৌৰৱ অনুভৱ কৰোঁ কেতিয়াবা, যেতিয়া মই মানুহক সহায় কৰোঁ। তাৰমানে মই মানুহৰ কষ্ট আৰু দুখটো একেবাৰে চাব নোৱাৰোঁ, সৰুৰে পৰা খুব ইম'চনেল হয় মই। সেইকাৰণে যিমান পাৰোঁ চেষ্টা কৰোঁ, মেণ্টেলি, ফিজিকেলি বা ফিনেন্সিয়েলি যিমান মোৰ ক্ষমতা, সেই ক্ষমতাৰ অনুযায়ী মই মানুহক সহায় কৰিবৰ কাৰণে, আৰু সেইটো ক্ষেত্ৰত কেতিয়াবা নিজক লৈ গৌৰৱ অনুভৱ হয়। ৰিচেণ্টলিও আমাৰ যিহেতু সময়টো জটিল হৈ আছে, তেনেকৈ মই সহায় কৰিছোঁ, মোৰ যিমানখিনি মই পাৰোঁ মই কণ্ট্ৰিবিউট কৰিছোঁ। সেইসমূহ লৈ কেতিয়াবা গৌৰৱ কৰোঁ নিজক লৈ। আপোনাৰ মাৰ পৰা আপুনি কি কথাত আটাইতকৈ বেছি গালি খায়? খুব ধুনীয়া প্ৰশ্ন। মই মাৰ পৰা বহুত গালি খাইছোঁ আজিলৈ। সৰুৰে পৰা বহুত মাৰ খাইছোঁ, বহুত গালি খাইছোঁ। আৰু সেইটো কাৰণে মই জাগিৰোড পেপাৰ মিল কলনীত থাকোঁতে একদম বিখ্যাত আছিলোঁ, মানে খুব কান্দিছিলোঁ, পেঙৰি আছিলোঁ, আৰু ঠিকছে পিটনো খাইছিলোঁ। এতিয়া গালি খাওঁ বিশেষকৈ এটা কাৰণত, মই বহুত এলেহুৱা ইন দ্য চেন্স, মই ঘৰুৱা কাম কৰিবলৈ বিৰাট টান পাওঁ মানে কি জানে, মই মানে ৰৈ থাকোঁ, কোনোবা এজনে কৰি দিলে ভাল আছিল বুলি ৰৈ থাকোঁ, মানে আগবাঢ়ি নাযাওঁ। সেইটো ক্ষেত্ৰত মানে গালি খাওঁ। আৰু যেতিয়া মোৰ বাৰ বিয়া হৈছে, যেতিয়া বা ঘৰলৈ আহে, তেতিয়াতো আৰু ফূৰ্তি, তেতিয়াতো আৰু ৰাণীৰ নিচিনা থাকোঁ, তাৰমানে বায়ে কৰি দিব বুলি ৰৈ থাকোঁ। সেই এলাহটো আছে ঘৰুৱা কামৰ ক্ষেত্ৰত, আৰু সেইটো কথাতেই মই মাৰ পৰা বহুত গালি খাওঁ। ফেভৰেট ফানি মেমৰি? ফানি মেমৰি এটা বহুত বেছি মানে মোৰ ভাল লগা প্ৰিয় স্মৃতি বুলি ক'লেও ভুল নহ'ব। মানে সৰুতে মই বহুত কান্দুৰি আছিলোঁ, আৰু কান্দুৰিটো আছিলোঁৱে, আৰু স্কুল নগৈছিলোঁ তাৰমানে দেই। যিহেতু ৰাতিপুৱা সদায় দেৰিকৈ উঠোঁ, মানে যিমান বেয়া স্বভাৱ চব মোৰ গাতে আছিলে সৰুতে। মই আমাৰ স্কুল বাছ আহে 8:30 বজাত,
আৰু মই উঠোঁ 7:45-ত, ঠিক আছে, 7:45 বা তেনেকুৱা কিবা এটা উঠোঁ আৰু। গতিকে সেই উঠাৰ সময়খিনিত মানে মই ৰেগুলাৰ কান্দিমেই, মোক পিটি পিটি উঠোৱাই, মই নুঠোঁ, পাপা আৰু মায়ে পিটাৰ পিছত মই উঠোঁ, উঠাৰ পিছত মই কান্দোঁ। আৰু সেই এটা যিহেতু প্ৰত্যেক দিনাই এটা সময়তে কান্দা যায়, সেই কান্দোনটো মানে আমাৰ ওচৰ চুবুৰীয়া ল'ৰা ছোৱালীখিনিৰ কাৰণে এটা এলাৰ্ম আছিলে। মোৰ এতিয়াও মনত আছে, আমাৰ কাষতে নেইবাৰ আছিলে, সৰু বুলি মাতোঁ তাক আমি। সৰুৱে মানে কি কৰে, মাকে বোলে তাক মাতে হা, সৰু উঠ 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 স্কুল যাবৰ হৈছে। সি বোলে কয়, পৰিয়ে কান্দা নাই নহয়, পৰিয়ে কান্দিলে যাম। মানে পৰি কান্দা ইজ লাইক এ এলাৰ্ম ফৰ অল দি চিলড্ৰেন মানে। যিহেতু মই 7:45-ত কান্দোঁ বা 8টাত কান্দোঁ, তেওঁলোকৰ কাৰণে সেইটো এটা এলাৰ্ম আছিলে, যিহেতু মই ৰেগুলাৰ কান্দিছিলোঁ তাৰমানে। চ' সেইটো এটা খুব ভাল লগা স্মৃতি আৰু খুবেই ফানি। যদি দুটাৰ ভিতৰত যিকোনো এটা বাচিবলগীয়া হয়, ইণ্টাৰনেট অৰ ফোন? ফোন, অফক'ৰ্ছ। নিজৰ মানুহখিনিক যোগাযোগ কৰিবৰ কাৰণে নেট নাথাকিলেও হয়, কেৱল ফোনটো খুব ইছেঞ্চিয়েল হৈ পৰে। ফোন। চল্ট অৰ চুগাৰ? চল্ট। মই সৰুৰে পৰা নিমখীয়া খাই ভাল পাওঁ, জ্বলা খাই ভাল পাওঁ, মিঠা ভাল নাপাওঁ, বেয়া পাওঁ। ফেন্স অৰ ফ্ৰেণ্ডছ? both fans and friends. বৰ্তমান ইতিমধ্যে তেওঁলোক দুইটা পাৰ্টিয়ে মোৰ ফেমিলিৰ মেম্বাৰ হৈ গৈছে। মোৰ যিখিনি শুভাকাংক্ষী আছে, যিখিনি মোৰ বন্ধু বান্ধৱী, সকলোৱে মোৰ ফেমিলি। My all fans are my family, my all friends are my family. Everyone is a family. Both are important. ইটছ মিৰ দৰ্শকসকলক কি ক'ব? শেষত ইটছ মি ইউটিউব চেনেলটোৰ জৰিয়তে সকলো দৰ্শকক মোৰ ফালৰ পৰা মৰম, ভালপোৱা আৰু শুভেচ্ছা। সকলোৱে ভালে থাকক। আৰু যিহেতু চেনেলটো নতুন হয়, মই এই চেনেলটোৰ অ'নাৰ্ছ তাপশ্ৰী আৰু ভূপেশ তালৈ বহুত বহুত শুভেচ্ছা জনাইছোঁ। আশা কৰিছোঁ চেনেলটো বহুত গ্ৰ' কৰিব আৰু ডেফিনেটলি গ্ৰ' কৰিব, কিয়নো মই জানো তেওঁলোকক পাৰ্চনেলি বহুত হাৰ্ড ৱৰ্কিং আৰু সদায় কিবা এটা নতুন দিবলৈ যত্ন কৰে তেওঁলোকে। বহুত আশাবাদী এই চেনেলটোক লৈ পেলাই, ভাল ভাল কণ্টেণ্টছ দিব বুলি আশা কৰিছোঁ। সকলোৱে ভালে থাকক, হাঁহি থাকক, ভাল ভাল সংগীত শুনক, ভাল ভাল কাম কৰক। ধন্যবাদ। ইটছ মিক ইমানখিনি সময় দিয়াৰ বাবে ধন্যবাদ। আপোনাৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিলোঁ।